তেওঁ মোৰ আজিও প্ৰিয়। তেওঁ যেনেকুৱাই তেনেকৈ থকাটোৱেই বিচাৰোঁ। তেওঁৰ স্বভাৱসুলভ মনটো আৰু মনৰ নিভাঁজ ভালপোৱাখিনি মই অনুভৱ কৰোঁ। কামৰ মূৰত কামটো, কথাৰ মূৰত কথাষাৰি কৈছিল, যাৰ বাবে তেওঁ মোৰ প্ৰিয়। অভ্যাসবোৰ গঢ় লৈছিল তেওঁৰ সৈতে। এদিন অভ্যাসবোৰ প্ৰেমৰ নিচাত পৰিণত হৈছিল। ভাল লগাৰ পৰা ভাল পোৱা, ভাল পোৱাৰ পৰা প্ৰেমৰ সম্পৰ্ক সৃষ্টি হৈছিল। সম্পৰ্কৰ জৰীডাল লহপহকৈ বাঢ়িব ধৰিছিল। তেওঁ অবিহনে মই, মোৰ অবিহনে তেওঁ এৰি থাকিব নোৱাৰাকৈ। সম্পৰ্কৰ জৰীডালৰ পৰা এদিন নভবাকৈ গুচি গ'ল তাই বহু দূৰণিলৈ, কোনোবা অচিন হৃদয় পাই। আৰু মোৰ অনুভৱ হৈ হেৰাই গ'ল। আবদ্ধ হৈ ৰ'ল মনটো তাই এষাৰি কথাত। প্ৰতিশ্ৰুতি দি গ'ল তাই কোনোদিন ঘূৰি নহাৰ।